এজন 21 বছৰীয়া যুৱক সমাজখনক সহায় কৰিবলৈ তেওঁৰ মনত অসীম হেঁপাহ। নিজৰ সাঁচতীয়া পইচাকেইটাৰে তেওঁ সমাজৰ দুখীয়া দৰিদ্ৰসকলক যিমান পাৰে এফালৰ পৰা সাধ্য অনুসৰি সহায় কৰি গৈ আছে। দেউতাক আৰু মাকৰ পৰাও পইচা খুজি সমাজত থকা দুখীয়াসকলক তেওঁ পাৰ্যমানে সহায় কৰি গৈ আছে। সঁচাকৈ আচৰিত। অকল সেয়াই নহয়, বানপীড়িত লোকসকলৰ ওচৰতো তেওঁ থিয় হৈছেগৈ। লগতে তেখেতৰ সংগীতৰ প্ৰতিও আছে বহুত আগ্ৰহ, একতা আৰু নিষ্ঠা। তদুপৰি এই সংগীত জগতৰ লগতো তেখেত জড়িত হৈ আছে দীৰ্ঘদিনৰ পৰা। এই সকলোবোৰ গুণৰ অধিকাৰী আমাৰ পাৰ্থ প্ৰতিম মহন্ত। হয়, আজি আমাৰ ষ্টুডিঅ'ত উপস্থিত হয় নগাঁৱৰ যুৱক পাৰ্থ প্ৰতিম মহন্ত। তেখেতৰ সৈতে মত বিনিময় কৰে আমাৰ সাংবাদিক ৰাতুল বৰাই। অতি সোনকালে আপোনালোকৰ মাজলৈ লৈ আহি আছো এটি বিশেষ অনুষ্ঠান একমাত্ৰ নগয়াত।